আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। আল্লাহ পাকৰ লাখ লাখ শুক্ৰিয়া। আল্লাহ পাকে আকৌ আৰু এটা নতুন ভিডিঅ'ত আপোনালোকৰ মাজত উপস্থিত কৰালে। আপোনালোক ইনশাআল্লাহ সকলো ভালে আছে। ময়ো আলহামদুলিল্লাহ আপোনালোকৰ দুৱাৰ বৰকতত ভালে আছোঁ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগে ইছলামিক 12টা মাহৰ নাম ক'বলৈ গৈ আছোঁ। ইনশাআল্লাহ সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি মই আশা কৰিলোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইছলামিক 12 মাহৰ নামটো মই আপোনালোকৰ মাজত উপস্থাপন কৰি আছোঁ। সকলোৱে ভালদৰে ইনশাআল্লাহ ভিডিঅ'টো চাই মনত ৰাখিব। 1 নম্বৰ মুহৰৰম, 2 নম্বৰ সফৰ, 3 নম্বৰ ৰবিউল আউৱাল, 4 নম্বৰ ৰবিউল সানি, 5 নম্বৰ জমাদিল আউৱাল, 6 নম্বৰ জমাদিস সানি, 7 নম্বৰ ৰজব, 8 নম্বৰ শাবান, 9 নম্বৰ রমজান, 10 নম্বৰ শাওয়াল, 11 নম্বৰ যুলকাদাহ আৰু 12 নম্বৰ যুলহিজ্জাহ। ইনশাআল্লাহ সকলোৱে এই ভিডিঅ'টোৰ দ্বাৰা ইছলামিক 12 মাহৰ নাম গম পালে। ইনশাআল্লাহ সকলোৱে আপোনালোকে ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত, ঘৰৰ পৰিয়ালৰ মাজত, সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আজি আমি ইংৰাজী বছৰৰ সকলোকেইটা মাহৰ নাম আমাৰ সকলোৰে মুখস্থ আছে। অসমীয়া বছৰটোৰ গোটেইকেইটা মাহৰ নাম আমাৰ সকলোৰে ইয়াত আছে। বহুত ভাল কথা। লগতে কিন্তু এটা আমালোকৰ বহুত কমি ৰৈ গৈছে। কিনো সেইটো হৈছে, আমাৰ কাৰোৰে বেছিভাগৰ মানে ইছলামিক মাহ কেইটা, যিকেইটা ইছলামিক 12 মাহৰ নাম বহুতৰে আমাৰ সকলোৰে ইয়াদ নাই, মুখস্থ নাই। ইনশাআল্লাহ সকলোৱে ইয়াদ কৰিব এই ভিডিঅ'টোৰ পৰা, আৰু বন্ধুবৰ্গৰ মাজত, নিজৰ পৰিয়ালৰ মাজত, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ইছলামিক বৰ্ষৰ 12টা মাহৰ নাম সকলোৱে ইয়াদ কৰিব পাৰে, মুখস্থ কৰিব পাৰে। ইনশাআল্লাহ এই ভিডিঅ'টোৰ দ্বাৰা যদি কাৰোবাৰ এজনৰ যদি মুখস্থ হয়, সদকায়ে জাৰিয়া হৈ যাব ইনশাআল্লাহ। আমালোকৰ সন্মুখত ৰমজান মাহ আহি আছে। এই ৰমজান মাহৰ কাৰণে আমালোকক সকলোকে তৈয়াৰ কৰি হ'বলৈ তৌফিক দিয়ক। 5 ওয়াক্ত নামাজ আল্লাহ তাআলাই আমালোকক ক্ষতি নোহোৱাকৈ আদায় কৰি থাকিবলৈ তৌফিক দিয়ক। সকলো ধৰণৰ হাৰাম কামৰ পৰা আল্লাহ তাআলাই আমালোকক বচাই ৰাখক, আৰু সকলো ধৰণৰ বিপদ আপদ বালা মুসিবতৰ পৰা আল্লাহ তাআলাই আমালোকক বচাই ৰাখক। তো বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজৰ পৰা এইখিনিতে বিদায় মাগিছোঁ। আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফলো বাটনটো টিপি ফলো কৰি ৰাখিব, ওচৰতে থকা বেল আইকনটো টিপি দিব, আৰু সকলোৱে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু কেনেকুৱা আপোনালোকে যদি অকণমান উপকৃত হৈছে আপোনালোকে ভিডিঅ'টোত কমেণ্ট এটা কৰি জনাব, আৰু বেছিকৈ সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে জানিব পাৰে। আজিলৈ আপোনালোকৰ মাজৰ পৰা মই সাজিদুল হকে বিদায় মাগিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।